all welcome to this Pan Bazar branch. Pan Bazar branch is our around 275th branch. Now I will tell you about the beginning of Akash. The Akash itself was started into 1988. That means today it is 34 years age of Akash. It was started with a very small strength of 12 students at that time. Our CMD, the chairman for us, had started it with only 12 students. And in the first year, out of 12 students, 7 students, they were selected for medical entrance examination. That motivated him to do more and more to expand it. Today, that 12 students have grown into 275 students. And that small branch has grown into 275 branches. It was a small seed planted at that time in 88. Now it's a big tree. It's a very big tree with that number of students and the branches itself. So Akash over the year has really grown very big, and it's only because Akash is a number one choice for everyone throughout the country. This is why we could manage to have so many branches and so many students. Now, generally, as a parent, whoever comes here, his first question becomes to our counselors, why do you think that I should send my child to Akash? That is the first question generally asked by parents or even anybody who visits our branch. Why should people send the child to Akash? So, why they should send it, there are so many reasons behind it. And the very first reason I would say that Akash has a definite system. It works on a system. It's a system governed institute. It's not individualized governed institute. Now it is governed by the system means that, like for example, on day Akash Institute last 20 বছৰ অধিককাল ধৰি গুৱাহাটী তথা অসমত তেওঁলোকৰ অপাৰেশন চলাই আছে। কিন্তু কোন প্ৰথমবাৰৰ বাবে আকাশে অসমত নিজৰ কৰ্পোৰেট সেন্টাৰ স্থাপন কৰিছে। আজি গুৱাহাটীৰ যি তিনটা সেন্টাৰ, এইটো এটা সেন্টাৰ হ'ল আমাৰ, লগতে আৰু দুটা সেন্টাৰ আছে আমাৰ ধাৰাপুৰ, গণেশগুৰি আৰু শিলচৰ। এই গোটেইকেইটা সেন্টাৰে এতিয়া আকাশ কৰ্পোৰেট ব্ৰাঞ্চ হয়। আকাশ কৰ্পোৰেট ব্ৰাঞ্চ হোৱাৰ লগে লগে আমাৰ মুখ্য সুবিধাটো কি হৈছে যে আগতে বহু সময়ত আমাৰ ইয়াৰ ষ্টুডেণ্টখিনিয়ে ভাল কোৱালিটি এডুকেশ্যনৰ কাৰণে দিল্লী বা কোটাত মাইগ্ৰেট কৰিছিলে, হয়নে বাৰু? কিন্তু এতিয়া যিহেতু আমি একে কোৱালিটি এডুকেশ্যন আমাৰ এই কৰ্পোৰেট ব্ৰাঞ্চবিলাকৰ থ্ৰুৱেদি আমি প্ৰভাইড কৰিম, গতিকে এতিয়া আৰু সেই মাইগ্ৰেশ্যনটো ৰখি যাব, আমি যিটো আশা কৰিছোঁ। কাৰণ এতিয়া যেনেকৈ ছাৰে মোৰ আগত মোৰ ৰেচপেক্টেড জেডি ছাৰ, ৰেচপেক্টেড য়েছপাল ছাৰে যিখিনি কথা ক'লে যে যিটো কোৱালিটি এডুকেশ্যন আমি প্ৰভাইড কৰোঁ, সেই একে কোৱালিটি এডুকেশ্যন এতিয়া আমাৰ গুৱাহাটীৰ এই তিনিওটা ব্ৰাঞ্চতে এতিয়া উপলব্ধ হ'ব। আৰু এইটো আমি আপোনালোকে জানে যে পাণবজাৰ ব্ৰাঞ্চটো আগতে অকণমান অতি দূৰত আছিলে। সেই ব্ৰাঞ্চটোৰ আমি যেতিয়া কৰ্পোৰেট ব্ৰাঞ্চ হয় তেতিয়া তাৰ ইনফ্ৰা এণ্ড এভৰিথিং আকাশৰ চিষ্টেমত হ'ব লাগে। যেনেকৈ ছাৰে কৈছে যে চব চিষ্টেম ড্ৰিভেন হয়, সেই গোটেইখিনি বস্তু আমি সন্মুখত ৰাখি আমি ব্ৰাঞ্চটো এটা নিউ ইনফ্ৰাষ্ট্ৰাকচাৰলৈ আমি শিফ্ট কৰিলোঁ। গতিকে এইটো আমাৰ কাৰণে বৰ এটা ডাঙৰ আমাৰ কাৰণে গৌৰৱৰ দিন যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এতিয়া আৰু সেই বাহিৰত যোৱাৰ যিটো তেওঁলোকৰ প্ৰৱণতা আছিল, সেই প্ৰৱণতাটো লাহে লাহে হ্ৰাস হ'ব। যিহেতু আমি আমাৰ যিবিলাক ফিজবিলাকো আজি যিকোনো মেট্ৰ' চিটিতছে আমি কমকৈ ধাৰ্য কৰা হৈছে। কাৰণ আমি জানো যে আকাশে এইটো বস্তু লক্ষ্য ৰাখিছে যে নৰ্থ ইষ্টত যিহেতু কাৰো যাতে ফাইনেন্সিয়েল একো অসুবিধা নহয়, সেইবিলাক বস্তু আগত ৰাখি পেলাই আমি ফিজবিলাকো আপোনালোকে যদি চাই আমি কমত ৰাখিছোঁ, কিন্তু একে কোৱালিটি এডুকেশ্যন আপোনালোকে ইয়াতে প্ৰভাইড কৰিব। ধন্যবাদ। কিবা যদি আপোনালোকৰ সুধিবলগীয়া আছে, জানিবলগীয়া আছে, আপোনাৰ তাতে ষ্টুডেণ্ট কিয় এডমিশ্যন হ'ব, তাৰ এক্সট্ৰা নলেজ কি হ'ব, বেনিফিট কি হ'ব, মানে কিমান খৰচ লাগিব, সেইখিনি হয়। সেইখিনি এতিয়া মই যিখিনি কথা ছাৰে ক'লে যে প্ৰথম কথাটো হ'ল যে আমাৰ ছিষ্টেম ড্ৰিভেন হয়।
আমাৰ আকাশ ইনষ্টিটিউটটো আপোনালোকে দেখিছে যে লাষ্ট 35 বছৰ অধিক কাল ধৰি যে আমি আমাৰ আকাশৰ ব্ৰেণ্ড নেমটো আমি মেইনটেইন কৰিব পাৰিছো কিহৰ কাৰণে পাৰিছো যে আমি এনেকুৱা ধৰণৰ ৰিজাল্ট উলিয়াব পাৰিছো তে ৰিজাল্টটো কেনেকৈ উলিয়াব পাৰিছো ৰিজাল্টটো উলিওৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে আমাৰ ছাৰে ক'লে যে চিষ্টেম ড্ৰিভেন চিষ্টেমে গভৰ্ণ কৰে কোনো আমি হিউমেন বিইঙে এইটো কণ্ট্ৰল নকৰে ঠিক আছে যেতিয়া চিষ্টেম ড্ৰিভেন হয় তাত অটোমেটিক্যালি কিছুমান এডভান্টেজ পোৱা যায় তাত এৰৰটো কম হৈ যায় নহয়নে বাৰু লগতে আমাৰ পিৰিয়ডিক এক্সামৰ কথা কোৱা হ'ল আজি সাপোজ নীট JEE এক্সাম দিয়াৰ আগতে আমাৰ ইনষ্টিটিউটত বহুতবাৰ ৰিহাৰ্সেল হৈ যায় ৰিহাৰ্সেল কেনেকৈ হয় যে ফৰ্টনাইটলি টেষ্ট বা আকাশ অল ইণ্ডিয়া টেষ্ট সিৰিজৰ কথা ক'লে এই প্ৰতিটো টেষ্টে নীট বা JEE এক্সামৰ পেটাৰ্ণ অফ এক্সাম